Hi, hello everyone. Welcome back to another video. So, আজি ভিডিওত আপোনাক মই এটা ইম্পৰ্টেণ্ট কথা ক'বলৈ গৈ আছোঁ। সেইটো হৈছে আপোনালোকৰ কনফেশ্যন কেনেকুৱা প্ৰকাৰৰ থাকে। আপোনালোকে জানে যে কনফেশ্যন কৰি দিলোঁ, এতিয়া মই মাৰ্ডাৰ হৈ গ'ল, সেইটো বস্তু আপোনাক কনফেছ কৰি দিয়া হ'ল, কিন্তু বস্তুটো তাৰো আপোনালোকৰ দুটা ডেফিনেশ্যন আছে। তাৰ ডেফিনেশ্যন কি হয় মই আপোনালোকক কৈছোঁ আহক। চ' এটা ডেফিনেশ্যন হৈ গৈছে আপোনালোকৰ জুডিচিয়েল কনফেশ্যন। সেয়া হৈ গৈছে আপুনি যেতিয়াহে ইনে কোৰ্ট আপুনি কনফেছ কৰে বা আপুনি মেজিষ্ট্ৰেটৰ ওচৰত যেতিয়া কনফেছ কৰে আপোনাৰ গিল্টটো, তেনেহ'লে সেইটো হৈছে আপোনালোকৰ জুডিচিয়েল কনফেশ্যন। নাও কামিং টু দি পইণ্ট অফ এক্সট্ৰা জুডিচিয়েল কনফেশ্যন, কোনটো কি বুলি কয়। এতিয়া হৈ গৈছে আপোনালোকে এক্সট্ৰা জুডিচিয়েল কনফেশ্যন। এক্সট্ৰা জুডিচিয়েল কনফেশ্যন হৈ গৈছে এতিয়া মোক যোনে আপোনালোকৰ ভিডিঅ' কৰি আছে, মই তেওঁৰ আগত ক'লোঁ যে মই আপোনালোকৰ কাৰোবাক মাৰিলোঁ বা কিবা হৈ গ'ল, কিন্তু সেইটো হৈ গৈছে আপোনালোকৰ এক্সট্ৰা জুডিচিয়েল কনফেশ্যন। সেয়া আপোনালোকক প্ৰুভ কৰিব কাৰণে তাৰ লগত এভিডেঞ্চ লাগিব, উইটনেছ লাগিব, আই উইটনেছ লাগিব, ফৰেনচিক ৰিপৰ্টছ লাগিব আৰু বহুতখিনি এক্সেট্ৰা লাগিব। সেইটো প্ৰুভ কৰিবৰ কাৰণে যে মই মাৰিছোঁ। নট জাষ্ট হাৰ, ইভেন আপোনালোকৰ ফ্ৰেণ্ডৰ ওচৰত আপুনি কনফেছ কৰিছে, আপুনি ফেমিলি মেম্বাৰ্ছৰ ওচৰত কনফেছ কৰিছে, ৰিলেটিভছ বা আপুনি পুলিচৰ ওচৰতে যদিহে কনফেছ কৰিছে, তেনেহ'লে তাকো এক্সট্ৰা জুডিচিয়েল কনফেশ্যন বুলি ধৰা হয়। এণ্ড সেয়া আপোনালোকৰ উইক ইভিডেঞ্চ হয়, তাৰ লগত আপোনালোকৰ এটা ইভিডেঞ্চ দৰকাৰ হয়। বাট ৱেৰেজ জুডিচিয়েল কনফেশ্যনৰ কাৰণে আপোনালোকৰ যেতিয়া আপুনি কোৰ্টত নিজে কনফেছ কৰি দিছে যে মই হয় আই কিল দিছ মেন, অৰ আপুনি বিফ'ৰ জুডিচিয়েল মেজিষ্ট্ৰেটৰ আপুনি ওচৰত কৈ দিছে যে আই কিল দিছ মেন, তেনেহ'লে আপোনালোকৰ সেইটো হৈছে জুডিচিয়েল কনফেশ্যন। তাৰ এটা ষ্ট্ৰং পইণ্ট থাকি যায়। চ' সেয়াই হৈ গ'ল আপোনালোকৰ দুটা কনফেশ্যনৰ ডিফাৰেঞ্চ হৈ গ'ল, এটা এক্সট্ৰা জুডিচিয়েল এণ্ড জুডিচিয়েল কনফেশ্যন। আই হোপ এইটো আপোনালোকৰ ডিফাৰেঞ্চটো আপোনালোকে বুজি পালে এণ্ড কনফিউজনটো দূৰ হ'ল। আৰু এনেকুৱা সৰু সৰু কথা আমি যোনখিনি জানাটো দৰকাৰ, সেইখিনি আমি নাজানি পেলাই আমি চকু মুদি বস্তুটো বাদ দিওঁ কেতিয়াবা। চ' সেই বস্তুখিনি মই আপোনালোকৰ ওচৰলৈ আনিবলৈ চেষ্টা কৰিম। থেংকছ ফৰ ৱাচিং, বাই বাই।